guys বেলেগ কোনো কা হাগি পালিছে হাগি আংগে বেয়া দিছে লাগিছে এই বাইদেউজনীয়ে হাগা ধুইছে তথাপিও ভিডিঅ' বনাই এৰা নাই বাইদেউ লেটিঙলৈ দৌৰি দৌৰি হাগিবলৈ যোৱা মোবাইলটো থয় নহ'লে তো মেখেলা চেখেলাই টিকাগো ওলাব guys বেলেগ কোনো কা হাগি পালিছে হাগি আংগে বেয়া দিছে লাগিছে এই বাইদেউজনীয়ে আজি লেটিঙত দৌৰি দৌৰি হাগিব যোৱা ভিডিঅ' বনাইছে আৰু 3 দিনমান পিছত দেখা পাবি এই বাইদেউজনীয়ে লেটিঙৰ ভিতৰত হাগি হাগি ভিডিঅ' বনাই আছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ৰ'ষ্টিং ভিডিঅ' আৰম্ভণিতে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো এটা এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে যাতে কোনো গাত পাতি নলয় আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ হেডফোনডাল কাণত লগাই ল'বা নহ'লে ঘৰৰ মানুহে যদি গম পায় মোৰ ভিডিঅ' চাই আছোঁ বুলি তোমালোকেও গালি খাবা আৰু মোকো গালি খুৱাবা তোমালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব ভিডিঅ'টো কেনে লাগিছে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ A few moments later. হেল্ল' গাইজ আজি একদম ডাঙৰ কথা এটা লৈ আহিছোঁ মানে আপোনালোকৰ মাজলৈ বাইদেউজনীয়ে কি ডাঙৰ কথা ক'ব বিচাৰিছে কওকচোন তোৰ পৰা আমিও জ্ঞান অলপমান পাওঁ যদি আপোনালোকে যদি ৰিলেশ্যনশ্বিপত আছে যদি আপোনালোকক কোনোবাই কয় যে এওঁ মোৰ পাতি লোৱা দাদা বা এইজনী মোৰ পাতি লোৱা ভণ্টি তেন্তে বিশ্বাস নকৰিবা এওঁ মোৰ পাতি লোৱা দাদাহে আছিলে এতিয়া চাওক কি অৱস্থা এয়া এই ভিডিঅ'টো চাই পেলাই মই ল'ৰা এটাক এটা কথাই ক'ব বিচাৰিম যদি ইনষ্টাগ্ৰামত চিনি নোপোৱা ল'ৰা এটাক যদি তোমাৰ গাৰ্লফ্ৰেণ্ডে যদি পাতি লোৱা দাদা বুলি কৈ পেলাই যদি মেছেজ কৰি থাকে ন তেতিয়া তুমি সেই ৰিলেশ্যনশ্বিপৰ পৰা আঁতৰি অহাটো মই বহুত ভাল বুলি ভাবোঁ কোনোবাই কয় যে এওঁ মোৰ পাতি লোৱা দাদা বা এইজনী মোৰ পাতি লোৱা ভণ্টি তেন্তে বিশ্বাস নকৰিবা এওঁ মোৰ পাতি লোৱা দাদাহে আছিলে এতিয়া চাওক কি অৱস্থা এয়া এই ছোৱালীজনীক মই এটা কথাই ক'ব বিচাৰিছোঁ সকলো ছোৱালীয়ে পাতি লোৱা দাদাটোৰ লগত বিয়া নাযায় মোৰ এক্স গাৰ্লফ্ৰেণ্ডজনীও বিয়া যায় পুলিচে ধৰে চোৰ মোক ৰ'ষ্ট কৰি থকাকেইটাক কৈছোঁ কেলা তহঁতক যোনদিনা ওচৰত লগ পাম ন ডিম কেলা থিয়বোৰ পুলিচে ধৰে চোৰ আমি কৰোঁ ৰোজ পুলিচে ধৰে চোৰ আমি কৰোঁ ৰোজ তোৰ নিচিনা চাপৰি এটাক যদি আমি সন্মুখত লগ পাওঁ ন ডিম কেলা কণীত গুৰ ছোৱালীসকললৈ এটা প্ৰশ্ন তোমালোকে ল'ৰাবিলাকক চালে প্ৰথমে ল'ৰাটোৰ কি চোৱা কমেণ্ট কৰিবা শুনা ঘূৰি প্ৰথমত ছোৱালীকেইজনীয়ে ন ল'ৰাটোৰ চৰিত্ৰ ভাল না বেয়া সেইটো চাব তই কিন্তু বেলেগ বস্তু চাওঁ নেকি সেইটো মই নাজানো ছোৱালীসকললৈ এটা প্ৰশ্ন তোমালোকে ল'ৰাবিলাকক চালে প্ৰথমে ল'ৰাটোৰ কি চোৱা কমেণ্ট কৰিবা ছোৱালীবিলাকে ল'ৰাটোৰ প্ৰথমত চেহেৰা চাই না মনটো চাই সেইটো মই নাজানো কিন্তু তই বেলেগ মতা এটা চাই আছ যে সেইটো মই ভালকৈ জানো হ'বলগীয়া মতাটো 1 নম্বৰ 2 নম্বৰতে শ্বেয়াৰ কৰক সেইটোৱে মোৰ মতা 1 নম্বৰ 2 নম্বৰ থকাজনক বা মই শ্বেয়াৰ কৰিয়ে দিম প্ৰথমত তই এইটো ক মোক তই ল'ৰা নে ছোৱালী তোক দেখিলে লাগেচোন অৰ্ধনাৰী এইটো পাগলা পিতেকটো এইটো মাথাত একো মালে নাই তোক যদি এইটোৰ ওপৰত মই লগ পোৱা হয় ন পেন খুলি এনেকুৱা জাউলি কোবন দিলোঁ হয় তই এইবিলাক ভিডিঅ' বনাবলৈ 10 বাৰ ভাবিলি হয় কোনোবা ছোৱালী যদি মোক ভাল পাই আছ ন নম্বৰটো দিব পাৰিবানে লৈ লোৱা মোৰ নাম্বাৰটো লৈ লোৱা মোৰ নাম্বাৰটো 7576 ৰ'বা মোবাইলটো ওলাই লওঁ ৰ'বা এতিয়া কোৱা নম্বৰটো এতিয়া কোৱা 7576873017 হেল্ল' অঁ তোমাৰ তাৰপৰা যে মই নম্বৰটো খুজিছিলোঁ ন অঁ সেইজন ল'ৰাজন ময়ে আছিলোঁ পিছে মই মানে আজি ৰাতি যাম বুলি ভাবিছিলোঁ ঘৰত কোনোবা আছে নেকি অঁ কোনো নাই অঁ তেন্তে তুমি ওলাই আহিবাচোন ধুনীয়া বাৰীলৈ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে ধেমালিৰ বাবে বনোৱা হৈছে যাতে কোনো চিৰিয়াছলি নলয় আৰু মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব